Hello student, welcome back to my channel Assam Kids Study. তো আজি আমি পঢ়িম স্বৰ চিহ্নৰ বোৰ আৰু তাৰ লগতে জড়িত কিছুমান শব্দ। মোৰ আগৰ ভিডিঅটো মই স্বৰ চিহ্নবোৰ তাত চৰ্চা কৰিছিলো, ইয়াত মই আৰু এবাৰ কৰিম। তো এইবিলাক হৈছে স্বৰ বৰ্ণৰ চিহ্নসমূহ, ইয়াৰ লগতে জড়িত কেইটামান শব্দ পঢ়িম। আপোনালোকে যদি পঢ়িব জানা তেনেহলে ভাল কথা, যদি নাজানা কিবা প্ৰবলেম হয় তো আজি মই ভালকে পঢ়াম, আপোনালোকে শিকিব। এইবিলাক স্বৰ বৰ্ণৰ মাত্ৰা, যেনেকৈ অৰ চিন নাই, অ যোগ ক সমান ক, ক ঠ কত, ভ ক ত ভকত, আকাৰ, ক যোগ আ সমান কটাকাৰে কা, কটাকাৰে কা মূৰ্ধন্য ঠ কাঠ, প্ৰথম চ কটাকাৰে কা চকা, হচৈ হচৈকাৰ, ক যোগ হচৈ সমান কথচকাৰে কি, কথচকাৰে কি দন্ত্য তকাৰে তা প কিতাপ, প্ৰথম চতাকাৰে চা কথচকাৰে কি চাকি, দীঘৈ দীঘৈকাৰ, ক যোগ দীঘৈ সমান ক দীঘৈকাৰে কি, ক দীঘৈকাৰে কি মূৰ্ধন্য ত কীট, প্ৰথম চ ক দীঘৈকাৰে কি চকী, হচৌ হচৌকাৰ, ক যোগ হচৌ সমান কথচৌকাৰে কু, কথচকাৰে কু লথচকাৰে লি কুলি, প্ৰথম চ কথচকাৰে কু চকু, দীঘৌ দীঘৌকাৰ, ক যোগ দীঘৌ সমান ক দীঘৌকাৰে কু, ক দীঘৌকাৰে কু প কুপ, ক দীঘৌকাৰে কু লকুল, ৰি ৰিকাৰ, ক যোগ ৰি সমান কত্ৰিকাৰে কি, কত্ৰিকাৰে কি মূৰ্ধন্য খ হচৈকাৰে কি কি, আ কত্ৰিকাৰে কি দন্ত্য ত হচৈকাৰে তি আকৃতি, একাৰ, ক যোগ এ সমান কটেকাৰে কে, কটেকাৰে কে ওপৰৰ চনবিন্দু প্ৰথম চথচকাৰে চু কেচু, তটেকাৰে তে কটেকাৰে কে দথচকাৰে লি টেকেলি, ঐকাৰ, ক যোগ ঐ সমান কটকাৰে কৈ, কটকাৰে কৈ লতাকাৰে লা দন্ত্য হ কৈলাস, বৰ্গীয়া জতাকাৰে যা কটকাৰে কৈ জাকৈ, উকাৰ, ক যোগ উ সমান কটকাৰে কু, কত ঔকাৰে কু ৰকুৰ, দন্ত্য ত হতাকাৰে হা ওপৰ চনবিন্দু কটকাৰে কু হাকু, ঔকাৰ, ক যোগ ঔ সমান কটকাৰে কৌ, কটকাৰে কৌ ৰব কৌৰৱ, ত কত ঔকাৰে কৌ টকৌ। এনেধৰণে আমি স্বৰ বৰ্ণৰ মাত্ৰা পঢ়িব পাৰো আৰু তাৰ লগত জড়িত কেইটামান শব্দ আমি এনেকে পঢ়িব পাৰিম। তো এনেকে তোমালোকে ঘৰত পঢ়িবা আৰু ভালদৰে উচ্চাৰণ কৰিব শিকিবা। আৰু যদি তোমালোক মোৰ চেনেলত নতুন তো মোৰ চেনেলক ছাবস্ক্ৰাইব কৰিবা, মই এনেধৰণে ভিডিঅ' আনি থাকিম। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব। ধন্যবাদ।